নমস্কাৰ বন্ধুসকল, মাথোৱাক YTV ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকক আদৰিছোঁ। মই এতিয়া আহি পালোঁ ওদালগুৰি মানে মোৰ হোমটাউনত আহি পালোঁ। হোমটাউনত আহি কিনি মই প্ৰথমতে বাইকখন ঘৰৰ পৰা লৈ আহি মানে ধুবলৈ লৈ আনিলোঁ টাউনত। মানে বহুত লেতেৰা হৈ আছিল, ঘৰত কোনো চলোৱা নাছিলতো। মানে চলোৱা দেউতাকে ইমান নচলায়, মানে ঘৰতে পৰি থাকে গাড়ীটো। বহুত লেতেৰা হোৱাৰ বাবে মই আহিলোঁ ইয়াতে গাড়ীখন ধুবলৈ। এতিয়া ধুই আছে আমাৰ বাইকখন, ধোৱা কামটো চলি আছে, মানে ধুই আছে আৰু। তাৰপাছত মই যাম, এখন হোটেল উদ্বোধন হৈছে ওদালগুৰিৰ পুৰণা ডিপুখনৰ ওচৰত গুমৈ হোটেল বুলি নাম আছে। ইয়াতে গুচি যাম, লগৰকেইটা তাতে আছে। বাইক যোৱা হ'লে ময়ো তাতে ওলাই যাম আৰু ৰাতি লক্ষী পূজা চাবলৈ যাম। ক'ত যোৱা হয় চাম বাৰু। আৰু কোনোবা যদি আপোনালোকেও বাইক বা কাৰ ধুবলৈ মানে ৱাশ্বিং চেণ্টাৰ বিচাৰি আছে যদি ইয়ালৈ আহিব পাৰে। সেইটো মোৰটো চাই লওক। ফাইনেলি ময়ো আহি পালোঁ ইয়াতে লগকেইটাৰ লগত। সিহঁতে মানে বহিয়ে আছিল খাবলৈ, মানে নতুন উদ্বোধন হোৱাৰ কাৰণে দোকানীজনে মাতিছে বোলে সিহঁতক। ময়ো আহি পালোঁ আৰু তাৰপাছত ইয়াতে খাই বৈ আমি গুচি যাম কাইজামাটি লক্ষী পূজাত। ৰাতিত মানে যাম আৰু সিহঁতৰ লগত। কেনেকুৱা লাগিছে তোমালোকৰ গুমৈ তলত আহি অলপ জনাই দিব। ইমান বকি নাথাকোঁ, ময়ো খোৱাৰ আৰম্ভ কৰিম এতিয়া। ইমান বকি লাভ নাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল পাইছে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে ইতনাই।